নমস্কাৰ মই ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী মই ডক্টৰ বাবু বড়ো মই আজি বিশেষ কাৰণত আমি প্ৰেছ ৰিলিজ দিব ওলাইছোঁ আমি বড়ো পিছ একৰ্ডৰ পিছত বিটিচিৰ বাহিৰত থকা বড়োখিনিৰ কাৰণে একেলগে একৰ্ডতে আমি এটা চুক্তিবদ্ধ হৈ পেলাই BKWC নামেৰে এখন BKWC কাউন্সিল আমাৰ বড়ো জাতিসকলৰ কাৰণে বড়ো কছাৰীসকলৰ কাৰণে এটা সুকীয়া কাউন্সিল আমাক আসাম চৰকাৰে দিছিলে তাৰে সেই কাউন্সিলটো আমাৰ বিটিএডি অথবা বিটিআৰৰ বাহিৰৰ যিমান যত যি বড়ো কছাৰী মানুহ আছে সেই মানুহসকলৰ কাৰণে আমাৰ কাৰণে সেই কাউন্সিলটো দিয়া হৈছিলে তাত কিন্তু চুক্তি আছিলে যে যিটো কাউন্সিলত 6 চিডিল আছে যেনেকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও সেই দুটা 6 চিডিল এৰিয়া হোৱাৰ কাৰণে তাত যিসকল বড়ো আছে তেখেতসকলে এই কাউন্সিলত অন্তৰ্ভুক্ত নহয় আমাৰ ইন্টাৰিম কাউন্সিলটো এইটো অনলি ফৰ 6 মান্থৰ কাৰণে দিয়া হৈছিলে BKWCৰ চিফ মিনিষ্টাৰ উচুমুটাৰী আৰু লগতে খুব কেইজনমান ইউমৰ লগত এই কাউন্সিলটো গঠিত কৰি দিয়া হৈছিলে কিন্তু দুখৰ কথা আমি আজি 3 বছৰলৈকে ৱেইট কৰিলোঁ সকলো বড়ো ৰাইজে অসমৰ সকলো বড়ো ৰাইজে বিটিচিৰ বাহিৰৰ বড়ো ৰাইজে সকলো ৱেইট কৰি আছিল যে এদিন ভাল দিন আহিব আমাৰ BKWC ভাল কাম কৰিব ভাল টকা পইচাৰে আমাৰ ৰাস্তা পদূলি সকলো কাম কৰি দিব কিন্তু আমাৰ এই যিটো সপোন যিটো দীঘলীয়া সপোন এই সপোনটো আমি চুৰমাৰ হোৱা যেন আমি দেখিছোঁ তেখেতসকলে BKWC যিসকলে আজি ডেটত ইন্টাৰিম বডি যিসকলে GM চিফ হৈ আছে তেখেতসকলে আমাৰ বড়ো জাতিৰ যিটো সপোন সেই সপোনটো তেখেতসকলে আজিলৈ পূৰণ কৰিব পৰা নাই আৰু আমি চুৰমাৰ হৈ যোৱাটো আমি দেখিছোঁ তো সেই কাৰণে আমি ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনে সেই সকলো আমি জিলাত যিকেইখন জিলাত আমাৰ বড়ো কছাৰী লোক আছে তেখেতসকলে কি অৱস্থাত আছে কেনেকুৱা আছে আমি আজিৰ এই 7 মাহত আমি আজি এই সংগঠন গঠন কৰা 7-8 মাহত আমি সকলো জিলাত ঘূৰিলোঁ সকলো জিলাত দেখিলোঁ আমাৰ বড়ো মানুহখিনি কি অৱস্থাত আছে আজিও আমাৰ বড়ো মানুহখিনি চৰাইদেউ ডিব্ৰুগড় তিনচুকীয়া আমাৰ গুৱাহাটীৰ বড়োখিনি আজিৰ ডেটত আমি বড়ো ভাষা পাহৰিছোঁ বড়ো জাতি বড়ো কালচাৰ আমি পাহৰিছোঁ আমি ভাবিছিলোঁ BKWC অথবা ইউ.ব ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন তেখেতসকলে আমাৰ বড়ো জাতিৰ যিটো কালচাৰ যিটো কাম তেখেতসকলে কৰিব বুলি আমি ৱেইট কৰিছিলোঁ কিন্তু আমি দেখিছোঁ তেখেতসকলে একো কৰিব পৰা নাই অথচ আমাৰ জাতিৰ বড়ো কছাৰী মানুহ নিজৰ ভাষা নিজৰ ড্ৰেছ নিজৰ কালচাৰ সব পাহৰি গৈছে তাৰ ফলত আমি আমাৰ মনত ভয় উঠি আমি বহুত ইণ্টেলেক্সুৱেলৰ লগত কথা পাতি আমাৰ ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যন আমি জন্ম দিলোঁ আৰু জন্ম দিয়াৰ পিছত আমি আজি ডেটলৈকে কাম কৰি পেলাই আমি দেখিলোঁ আমাৰ বহুত অভাৱ অভিযোগ এতিয়াও আছে সেইকাৰণে আমি যোৱা লাষ্ট 15 মাৰ্চত আমি অসমৰ গভৰ্ণৰ মাননীয় গভৰ্ণৰ গুলাবচান্দ কাটৰেজীৰ ওচৰত আমি গৈছিলোঁ আৰু আমাৰ বড়ো কছাৰীৰ বিটিচি বাহিৰত থকা বড়ো কছাৰী সকলোখিনি যিটো সমস্যা এই সমস্যাক লৈ পেলাই আমি এখন মেমৰেণ্ডাম বনাইছিলোঁ আৰু এই মেমৰেণ্ডামখন আমি তেখেতৰ ওচৰত আমি সাবমিট কৰিছোঁ এই মেমৰেণ্ডামত আমি কি ডিমাণ্ড আমি কৰা হৈছে এইটো মই চমুকে আপোনালোকৰ ওচৰত মই পইণ্ট আউট কৰি দাঙি ধৰিব বিচাৰিছোঁ প্ৰথম নম্বৰ 1ত আছিল আমাৰ BKWC কাউন্সিলত আজিলৈকে শোণিতপুৰ আৰু বিশ্বনাথ সেই দুটা জিলাত বড়োসকল আজিলৈ BKWCটো সোমোৱা নাই আৰু বিটিআৰতো সোমোৱা নাই আৰু বিটিআৰত নোসোমোৱা যিখিনি বড়োসকল আছে সেইসকল অতি সোনকালে BKWCৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰি পেলাই ভিলেজ নটিফিকেশ্যন আৰু কনষ্টিটিউশ্যনটো সোনকালে ডিলিমিটেশ্যন কৰিব লাগে আৰু 2 নম্বৰ পইণ্টত আছিলে আমাৰ যিটো কনষ্টিটিউচি অনলি আজি ডেটৰ আমাৰ কনষ্টিটিউচি 36 কনষ্টিটিউচি এতিয়া আমি সেই কনষ্টিটিউচিটো টোটেল আমি 60 সমষ্টি বিচাৰিছোঁ তাৰে 54টো আমি ইলেকশ্যন আৰু ডিমাণ্ড কৰিছোঁ বাথৌপুৰী আৰু এটা সমষ্টি ডিমাণ্ড কৰিছোঁ আমি সোণাপুৰ ডিমৰীয়া বাসীৰ কাৰণে আমি এটা সোণাপুৰ সমষ্টি আমি ডিমাণ্ড কৰিছোঁ ডিব্ৰুগড় তিনচুকীয়া সেই দুটা জিলাত ভিতৰত এটা সমষ্টি দিছিলে তাৰে আমি দুটা জিলাত এটা সমষ্টি আমি বিচাৰিছোঁ ডিব্ৰুগড়টো অলৰেডি আছে এতিয়া আমি তিনচুকীয়াৰ কাৰণে এটা সমষ্টি বিচাৰিছোঁ তিনচুকীয়া সমষ্টি কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ইন্টাৰেষ্টিং কথা সেই তিনটা জিলাৰ ভিতৰত পপুলেশ্যন 54,000 আছে তাত মাত্ৰ এটা সমষ্টি দিছিলে তাৰে আমি
তিনিটা জিলাৰ কাৰণে দুটা সমষ্টি আমি বিচাৰিছোঁ আগৰ অলৰেডি আছে এতিয়া নতুনকৈ আমি আৰু এটা সমষ্টি বিচাৰিছোঁ সেই সমষ্টিটো তাৰ মানে আমাৰ কৰিমগঞ্জ হাইলাকান্দিৰ যিসকল আমাৰ বড়ো কছাৰী ব্ৰু ৰিয়াং তেখেতসকলে আমি যোৱাৰ পিছত আমাৰ লগত আলোচনা কৰি ৰাইজৰ ৰায় লৈ পেলাই এটা সমষ্টি নামাকৰণ দিছে এটা সমষ্টি এইটো হৈছে ৰাইচাক বুলি এটা সমষ্টি তেখেতসকলে কৈছে তাৰপিছত আহিলে আমাৰ লখিমপুৰতো আমাৰ ৰাইজে আৰু এটা সমষ্টি বিচাৰিছে এইটো হৈছে চিমুলগুৰি সমষ্টি ইয়াৰ পিছত আমাৰ আছে ডিজলভ দ্য প্ৰেজেণ্ট ইণ্টাৰিম কাউন্সিল আমাৰ যিটো এতিয়া BKWC ইণ্টাৰিম কাউন্সিল বডি চলি আছে সেইটো অতি সোনকালে ডিজলভ কৰিব লাগে আৰু ডিজলভ কৰি পেলাই ইলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰি ফুল ফ্লেজেড এটা কাউন্সিল কৰিব লাগে ইয়াৰ ডিমাণ্ড কৰাটো হৈছে কি আমাৰ যিটো BKWC কাউন্সিলটো এতিয়া ইৰেগুলাৰিটিজ হৈ গ'ল কিয়নো এইটো এটা ইণ্টাৰিম বডিটো খালি 6 মাহৰ কাৰণে থাকে এইটো এক্সটেণ্ড কৰে আজি 3 ইয়াৰ্ছ হৈ গ'ল সেইকাৰণে এইটো এটা ইৰেগুলাৰিটিজ হ'ল তো সেইকাৰণে এইটো অতি সোনকালে এইটো ডিজলভ কৰিব লাগে আৰু ইয়াত ইৰেগুলাৰিটিজ বহুত আমি ছ'চিয়েল ইনজাষ্টিচ আমি দেখিছোঁ বেলেগ কাউন্সিলৰ মানুহ আহিও ইয়াতে ইণ্টাৰিম বডিত এনজয় কৰি আছে তাৰে আমি নামকৰণ কৰি আমি ক'ব পাৰোঁ যে আমাৰ আজিৰ BKWCৰ চেয়াৰমেন অনিল বসুমতাৰী তেখেত কাউন্সিলৰ আমাৰ BKWCৰ এৰিয়াৰ মানুহ নহয় তেখেতে কাৰ্বি আংলং জিলাৰ বাসিন্দা অলৰেডি কাৰ্বি আংলং এটা 6 চিডিল এৰিয়াৰ মানে 6 চিডিল হয় তাৰ সেই কাউন্সিলৰ মানুহ আহি BKWCত মানে অন্তৰ্ভুক্ত হৈ আছে তেনেকুৱা ইৰেগুলাৰিটিজ আমাৰ মাজত বহুত হৈছে তো অনিল বসুমতাৰী পলিটিকেলি তেখেতে ST নহয় নন ST এজন মানুহে আমাৰ BKWC কাউন্সিলত তেখেতে এনজয় কৰি আছে তো তেনেকুৱা আইনৰ বিৰোধী আমাৰ মাজত হৈ আছে এইকাৰণে এই কাউন্সিলটো আৰু যেটো ফান্ড পলিসি এই ফান্ড পলিসিবিলাক ইৰেগুলাৰিটিজ হৈছে আমি ভালকৈ আমি মানে ব্যৱহাৰ কৰা আমি দেখা নাই আমাৰ বড়ো জাতিৰ ওপৰত এই ফান্ডটো স্পেশালি অকল বড়ো কছাৰীৰ কাৰণে দিয়া হয় আৰু সেই ফান্ডটো আমি অকল বড়ো কছাৰীৰ মাজত আমি মানে ডিস্ট্ৰিবিউট কৰাটো আমি দেখা নাই আমি দেখিছোঁ এই ফান্ডটো ক'বাত আমি বেলেগ জায়গাত আমি ইউজ কৰা দেখিছোঁ আমি এদিন আপোনালোকৰ ওচৰত দীঘলকৈ আমি দাঙি ধৰিম আমাৰ ডিমাণ্ডত আছে কাৰ্বি আংলং জিলাত কাৰ্বি আংলং যিটো কাউন্সিলৰ আণ্ডাৰত থকা বড়োসকলে ST হিলছ ষ্টেটাছটো অতি সোনকালে দিব লাগে বিশেষ দুটা আৰু আমি ডিমাণ্ড আমি লৈছোঁ এই ডিমাণ্ডটো হৈছে মই পঢ়ি দিছোঁ আপোনালোকক ইমিডিয়েট উইথড্ৰলছ অফ all Bodoland movement related cases both heinous and non-heinous lying pending against the ex-NDAB, ex-BLT and surrender cadres as per the clause 9.4 of the MOS of Bodo Peace Accord signed on 27 January 2020 with immediate effect and by granting general amnesty to all the convicted and non-convicted leaders and cadres. Number 2, the Union government as well as state government of Assam arrange suitable packages for providing complete relief and rehabilitation to the ex-NDAB, ex-BLT cadres and NDAB surrendered militants and victimized family members of Bodoland movement as per clause 9.2 of the MOS 2020 আৰু আমি ল্যান্ড ৰাইটছৰ ওপৰত আমি দুটামান ডিমাণ্ড আমি আৰু কৰিছোঁ এই ল্যান্ড ৰাইটছ আৰু এলটমেণ্ট সেটেলমেণ্ট এণ্ড ইছ্যু অফ পাট্টাছ তাৰ ওপৰত আমি দুটামান আমি ডিমাণ্ড আনিছোঁ এইটো হৈছে 5.1 ৰেচিও restoration and preservation of land under tribal belt and block by evicting illegal encroachers, unauthorized occupants by implementing the Honorable Guwahati High Court order in PIL Nong 78/2012 dated 9 December 2019 between Sri Pridut Kumar Bora BS State of Assam and others. আৰু 5.5 or point to মই পঢ়ি দিছোঁ
issue of free of cost land pattas, allotment, settlement pattas, and mutation to all the Bhumiputras, indigenous and tribal people of Assam, including BTR in both rural and urban area, under ongoing mission Busundhara and mission Boisamoti. মানে আমাৰ যিসকল ভূমিপুত্ৰ আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল লোক আছোঁ আমাক ফ্ৰী অফ কষ্ট পাট্টা আসাম গভৰ্ণমেণ্টে ফ্ৰী অফ কষ্ট পাট্টা আমাক দিব লাগে ফ্ৰী অফ কষ্ট আমাক এলটমেণ্ট দিব লাগে কোনো ৰেভিনিউ ছিষ্টেম নাই কোনো কৰ ছিষ্টেম নাই ফ্ৰী অফ কষ্ট আমাক পাট্টা প্ৰদান কৰিব লাগে 5.4 ক্লজত আৰু এটা আমাৰ ডিমাণ্ড আছে এইটো মই পঢ়ি দিছোঁ ইংলিছত আছে Complete the exercise of granting of permanent land settlement pattas to the indigenous Bodo Kosari tribal families living in forest area. PRF recognized and unrecognized forest villages under the provision of the scheduled tribes and other traditional forest dwellers. Recognition of Forest Right Act 2006 with immediate effect and conversions of such villages in revenue area villages as per the laid down procedure of Government of India. সদশেষত আমি লাষ্ট এটা আমি আসাম চৰকাৰৰ ওচৰত মাননীয় গভৰ্ণৰৰ ওচৰত আমি এটা সদশেষত এটা আমি এটা ডিমাণ্ড কৰিছিলোঁ সংবিধানটো এমেণ্ডমেণ্ট কৰিব লাগে সেইটো হৈছে আমাৰ যিটো কাউন্সিল এই কাউন্সিলটো BKWAC হৈছে BKWAC মানে সবে জানে যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আমাৰ যেহেতু এটা অট'নমাছ কাউন্সিল আমি আমাৰ হ'ব লাগে হেতুৰ কাৰণে ৱেলফেয়াৰ শব্দটো আমি গুছোৱাৰ কাৰণে BKWAC ৰ পৰা BKAC বড়ো কছাৰী অট'নমাছ কাউন্সিল লৈ এটো মানে ট্ৰান্সফৰ্ম কৰিব লাগে এটো আমাৰ এটা ডিমাণ্ড এটো আমাৰ জাতিৰ চেতনাৰ আমাৰ এটো বিশেষ এটা ডিমাণ্ড আমাৰ ৱেলফেয়াৰ শব্দটো সোমোৱাই পেলাই আমাৰ যেটো পাৱাৰ এণ্ড ফাংচন আমি খুব মানে স্যাটিসফ্যাকশন নহয় আমাৰ বড়ো জাতিয়ে আৰু তেখেতসকলে আমাক কমিটমেন্ট কৰিছিলে যে আমি আগন্তুক লাষ্ট মোমেন্টত আমি BKWAC টু BKAC কৰিম বুলি তেখেতসকলে আমাক কথা দিছিলে সেই মৰ্মে আমি আকৌ আমাৰ ডিমাণ্ডলৈ আমি লৈ আহিছো আমাৰ বহুত কেইখন ডিমাণ্ড আছে আমি সেই ডিমাণ্ড গোটেই ডিমাণ্ড আমি পঢ়িব গলে আমাৰ বহুত সময় লাগিব আমাৰ টোটাল আমাৰ 42 টা ডিমাণ্ডস তাৰে মই 4-5টা 10টা মই ডিমাণ্ড আপোনালোকৰ ওচৰত দাঙি ধৰিছো আৰু ইয়াতকৈ আৰু বহুত আমাৰ ডিমাণ্ড আছে আমি পৰৱৰ্তী আমাৰ প্ৰেছ ৰিলিজত আমি দিম এখিনিকে মই শেষ কৰিছো ধন্যবাদ